নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। আজি ডে 3 আৰু ডে 3ত কেনেকৈ মেনেজমেণ্ট কৰিছোঁ আপোনালোকে চাব। আৰু এতিয়া কিডনী ছিজনত আপোনালোকে এইকেইটা ভুল নকৰিব, নহ'লে আপোনালোকৰ ফাৰ্মতো মৰ্টেলিটি পাৰ্চেণ্টেজ বাঢ়ি যাব। আৰু এইবিলাক কৈ দিওঁ বাৰু। লিভাৰটনিক, এণ্টিবায়'টিক, ভিটামিন জাতীয় বস্তু আপোনালোকে নোখোৱাব এতিয়া। এইকেইটা খোৱালে আপোনালোকৰ এতিয়া সিহঁতে কষ্ট পাব আৰু কিডনী প্ৰব্লেমটো বেছি হ'ব, হাই মৰ্টেলিটি হৈ যাব। আৰু ডে 3ত আপোনালোকে কৰিবলগীয়া কামকেইটা হ'ল এনেকৈ ফলিয়াকেইটা পেপাৰখিনি গুচাই দিব, নহ'লে পেপাৰখিনি ভিজি যায়। পেপাৰখিনিৰ পৰা এমনিয়া গেছ হয়, আৰু এমনিয়া গেছটো সিহঁতি পাই থাকিলে ইকলাই, চিআৰটি, অক্সি এনেকুৱাবোৰ লাগি যাব। আৰু ধুনীয়াকৈ ৰেকিং কৰি দিব ফাৰ্মখন। ৰেকিং কৰি দিলে এমনিয়া গেছ নহয়। চাওক আপোনালোকে ধুনীয়াকৈ আছে মুৰ্গীখিনি। আৰু মোৰ পানী লগোৱা হ'ল, পানী দানা লগোৱা হৈ গ'ল। আজি দিনৰ ভাগত নেফ্ৰটেক দিছোঁ পানীৰ লগত, আৰু ৰাতিলৈ ইলেক্ট্ৰলাইট দিম, আৰু অন্য মেডিচিন বেলেগ নিদিওঁ। আপোনালোকেও তেনেকৈ কৰিব। আপোনালোকৰ ফাৰ্মত এতিয়া পোৱালি লৈছে নাই জনাব, আৰু কাৰ কেনেকুৱা মৰ্টেলিটি পাৰ্চেণ্টেজ জনাব। আজিলৈ ইমানেই।